জুবিন গাৰ্গৰ লগত আছিল এই লুনা ভৰদ্বাজৰ এক বিশেষ সম্পৰ্ক হয় মৃত্যুৰ আগত লুনা ভৰদ্বাজে লিখি থৈ গৈছে এটা বিশেষ লিখনি জুবিন গাৰ্গৰ নামত সেই লিখনিটো শুনাৰ পিছত আপোনালোক সকলোৱে আচৰিত হৈ পৰিব আসলতে সেই লুনা ভৰদ্বাজ আৰু জুবিন গাৰ্গৰ মাজত এনেকুৱা কি সম্পৰ্ক আছিল সেই লিখনিটিত কিন্তু ওলাই পৰিছে লুনা ভৰদ্বাজ যোৱাকালিৰ দিনটোত সৰস্বতী পূজাৰ দিনটোতে এটা খুব বেয়া লগা খবৰ আমাৰ মাজত আহি পৰিছিল সেই খবৰটোৱে হৈছে যে গুৱাহাটী মহানগৰীত এখন এম্বুলেন্সে লুনা ভৰদ্বাজ নামৰ এগৰাকী প্ৰতিভা সম্পন্ন যুৱতী বঙাইগাঁৱৰ এজনী ছোৱালী লুনা ভৰদ্বাজ সেই লুনা ভৰদ্বাজক মহতিয়াৰ ফলত থিতাতে সেই লুনা ভৰদ্বাজৰ প্ৰাণ গৈছিল তাৰ লগতে লুনা ভৰদ্বাজৰ লগত যিজন সংগী আছিল তেওঁ আহত হৈছিল তেওঁ ততাতৈয়াকৈ মেডিকেলত ভৰ্তি কৰোৱা হৈছিল কিন্তু লুনা ভৰদ্বাজৰ সোনকালে তেওঁ প্ৰাণ গুচি গৈছিল যি ঠাইত তেওঁৰ সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই ঠাইতেই লুনা ভৰদ্বাজে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু এতিয়া আজিৰ তাৰিখত এনেকুৱা এটা খবৰ আহি পৰিছে যে সেই লুনা ভৰদ্বাজৰ এটা বিশেষ লিখনি সেই লুনা ভৰদ্বাজ আৰু জুবিন গাৰ্গৰ লগত এনেকুৱা এটা সম্পৰ্ক আছিল সেই সম্পৰ্কৰ কথা এটা বিশেষ লিখনিত এই সময়খিনিত বৰ্তমানৰ এই সময়খিনিত উদ্ধাৰ হৈছে মই সেই লিখনিটো আপোনালোকক শুনাম আপোনালোকে সেই লিখনিটো শুনাৰ পিছত আপোনালোকে আচৰিত হৈ পৰিব আচলতে সেই লুনা ভৰদ্বাজে আজিৰ পৰা দুদিন পিছতেই তেওঁ এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল তেওঁ চাকৰি কৰাৰ কথা আছিল এক্সিছ বেংকত দুদিন পিছতেই তেওঁ যোগদান কৰিলে হয় এক্সিছ বেংকত কিন্তু নিয়তিয়ে সেই সময়খিনি তেওঁক নিদিলে সেই আনন্দৰ সময়খিনি লুনা ভৰদ্বাজক নিদিলে যোৱাকালিৰ দিনটোত সেই লুনা ভৰদ্বাজে এই পৃথিৱীৰ পৰা তেওঁ বিদায় মাগিলে আৰু এতিয়া এই লুনা ভৰদ্বাজৰ যি পৰিয়ালৰ যি অৱস্থা হৈছে সেয়া হয়তো আপোনালোক সকলোৱে গম পাইছে সেয়া এম্বুলেন্সৰ যিজন চালক লুনা ভৰদ্বাজৰ এম্বুলেন্সৰ যিজন চালক তেওঁতো পলাতক অৱস্থাত আছিল আৰু এতিয়া সেই এম্বুলেন্সৰ চালকজনে আত্মসমৰ্পণ কৰিছে সেই চালকজনৰ নাম হৈছে ৰেকিবুল আহমেদ ৰঙিয়া থানাত তেওঁ বৰ্তমান আত্মসমৰ্পণ কৰিছে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে ৰেকিবুল আহমেদে যোৱাকালি গুৱাহাটী মহানগৰীত এম্বুলেন্সৰ খুন্দাত নিহত হৈছিল লুনা ভৰদ্বাজ আৰু সেই লুনা ভৰদ্বাজে জুবিন গাৰ্গৰ নামত এনেকুৱা এটা বিশেষ লিখনি লিখিছিল সেই লিখনিটো মই এতিয়া বৰ্তমান সময়ত আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম সেই লিখনিটোত তেওঁ লিখিছে AS01 EJ999 এখন চিনাকি বাহন এটি কল্পনাতীত জীৱন তেওঁৰ অবিহনে শব্দহীন আজি তেওঁৰ মৰমৰ প্ৰজাতি শব্দৰ খেল খেলা অসমীয়াৰ প্ৰাণ আজি নীৰৱে শুই আছে এটি কফিনত এটা অবুজ মন এটি অবুজ হাতৰ AS01 EJ999 গৰাকীজন আৰু কেতিয়াও উভতি নহাৰ পথেৰে মেঘাচ্ছন্নত আকাশৰ তলত শুই আছে ইতি আপোনাৰ অনুৰাগী মই লিখনিটো আকৌ এবাৰ আপোনালোকক শুনাইছো লুনা ভৰদ্বাজে লিখিছে এনেকৈ মৃত্যুৰ আগত জুবিন গাৰ্গৰ বাবে জুবিন গাৰ্গৰ একেবাৰে অনুৰাগী আছিল এইগৰাকী লুনা ভৰদ্বাজ তেওঁ লিখিছে AS01 EJ999 এখন চিনাকি বাহন এটি কল্পনাতীত জীৱন তেওঁৰ অবিহনে শব্দহীন আজি তেওঁৰ মৰমৰ প্ৰজাতি শব্দৰে খেল খেলা অসমীয়াৰ প্ৰাণ আজি নীৰৱে শুই আছে এটি কফিনত এটা অবুজ মন এটি অবুজ হাতৰ AS01 EJ999 গৰাকীজন আৰু কেতিয়াও উভতি নহাৰ পথেৰে মেঘাচ্ছন্ন আকাশত তলত শুই আছে ইতি আপোনাৰ অনুৰাগী এনেদৰে লিখি সেইগৰাকী লুনা ভৰদ্বাজে কালিৰ দিনটোত আমাৰ মাজৰ পৰা সেই পথ দুৰ্ঘটনাটোত বিদায় মাগিলে এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ